সকলোৱে আন্তৰিক শুভেচ্ছা জনাই আৰম্ভ কৰিবলৈ আহিছোঁ স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম ত্ৰাহ আৰু ত্ৰাহ। সহস্ৰ স্বপ্নক নেওচি আহিছিল বান, আহিছে দুস্বপ্ন, আগমন হয়েই নেকি আন কিবা। হয়তো ইয়ে জীৱনৰ ৰং, জগত পৰিক্ৰমা। ডাল দৰিদ্ৰক জুৰুলা কৰিও নহ'ল শান্ত, অৰাজক সময় গ'ল কত বিনিদ্ৰ ৰজনীত, কত বিধৱাৰ চিৎকাৰে চৌধি কপালে। শুনা গ'ল কত পুত্ৰ কন্যা হেৰুৱা মাতৃৰ কৰুণ বিননি। স্তব্ধ কৰিলে জগতক, অলি গলিত নিবৃত হৈও হবে যেন কৰিলে পৰাজয়। সহস্ৰজন যাত্ৰী হ'ল চিৰকালৰ শ্মশান আৰু কবৰৰ। সৰ্বতে ইৰ্ষা অন্যায় অত্যাচাৰ, দৰ্শন সত্যালুণ্ঠন কিম্বা মহামাৰীৰ ত্ৰাস। কৰবাত যদি অমানৱতা, আন কৰবাত যুদ্ধৰ দাবামা। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি অগ্নিস্ফুলিংগ সিঁচি জটিল সন্ধিক্ষণত মানৱ হৈ দানৱ ৰাজ কৰিছে। নিকুঞ্জ বননিত কৰোণাৰ নস্কা আঁকি সলনি কৰিলে অনেক কিছু, শিকাই গ'ল বহু কিবা, সাক্ষী হৈ ৰ'ল অনেকেই। নিৰুদ্যম লোকাৰণ্যত উপদ্ৰৱ বিভিন্নতাৰ, গোলাপী ৰঙত ৰঙিয়ালজনেও পাহৰিলে ৰং ৰহইচ। কৰবাত হেৰাই থাকিল বিশাল সৌষ্ঠৱ ধৰাৰ মাদকতা। ধন্যবাদ।